আপুনি কেনেকৈ টেনচন মুক্তি হৈ থাকিব? বৰ্তমান সময়ত সমস্যা জৰ্জৰ যান্ত্ৰিক জীৱনত মানুহৰ সমস্যাৰ আদি অন্ত নাই। এই সময়ত প্ৰায় 98% মানুহেই আজি হতাশাগ্ৰস্ত, টেনচন আৰু মানসিক হেঁচাত জৰ্জৰিত। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা 7টা বিষয় আলোচনা কৰিম, কেনেকৈ আপুনি টেনচন মুক্ত হৈ থাকিব পাৰে। নম্বৰ 1, গীতাত শ্ৰীকৃষ্ণই কৈছে, কৰ্মই ধৰ্ম। কৰ্ম কৰি যোৱা, ফল নিবিচাৰিবা। কৰ্ম অনুসৰি এদিন ফল নিশ্চয় পাবা। নোপোৱাবোৰৰ বাবে দুখ কৰি থাকিলে জীৱনটো দুখতেই থাকিব। যিখিনি আছে সেইখিনিক লৈ সন্তুষ্ট হোৱা, চাবা তোমাৰ সুখ নিজে নিজে আহিব। টেনচন এই শব্দটো ইংৰাজী শব্দ। ইয়াৰ অসমীয়া অৰ্থ মানসিক হেঁচা বা দুশ্চিন্তা বুলি কোৱা হয়। বৰ্তমান সময়ত পৃথিৱীৰ 98% লোক আক্ৰান্ত মানসিক হেঁচা বা টেনচনত। টেনচন এটা মাৰাত্মক ব্যাধিৰূপে চিহ্নিত হৈছে। টেনচনে আক্ৰান্ত কৰে মানুহৰ মনক, তাৰ পাছত লাহে লাহে শৰীৰক। পিছলৈ মানুহ মৃত্যুমুখত পৰিব পাৰে। নম্বৰ 2, আমি প্ৰতিকূল শক্তিৰ ওচৰত পৰাজয় স্বীকাৰ নকৰি কৰ্মৰ জৰিয়তে সংগ্ৰাম চলাই যোৱাটোৱেই জীৱন। গতিকে ব্যস্ততাই হৈছে আমাৰ জীৱন। পৃথিৱী বিখ্যাত এগৰাকী লিখক বাৰ্নাৰ্ড শ্বয়ে কৈছিল, আপুনি সুখী নে দুখী সেইটো ভবাৰ সময় যদি আপোনাৰ আছে, তেন্তে আপুনি দুখত থকা ৰহস্য সেয়াই। সেয়েহে অযথা চিন্তা কৰাৰ প্ৰয়োজনীয়তাই নাই। সকলো সময়তে কাম কাজত ব্যস্ত ৰাখক, আপোনাৰ টেনচন দূৰ হৈ যাব। যদি আপুনি নিজকে কৰ্মত ব্যস্ত ৰাখিব পাৰে, তেন্তে টেনচন, দুশ্চিন্তা আদি মানসিক ৰোগবোৰৰ পৰা আপুনি উপশম পাব পাৰে। টেনচনক দূৰ কৰাৰ শ্ৰেষ্ঠ উপায় হ'ল কৰ্মব্যস্ততা। নম্বৰ 3, টেনচন, দুশ্চিন্তাৰ পৰা মুক্তি পাবলৈ হ'লে আমি সৰু সৰু কিছুমান বিষয়বস্তুৰ পৰা এৰি চলিব লাগিব। সকলো বিষয়ত মূৰ ঘুমালে টেনচনত আক্ৰান্ত হোৱাটো একেবাৰে স্বাভাৱিক। এগৰাকী বিখ্যাত লিখক ওপেনহাইমাৰে কৈছিল, আমাৰ যি আছে আমি সেইবোৰৰ বিষয়ে একেবাৰে চিন্তা নকৰোঁ। আমাৰ যি নাই সেইবোৰৰ বিষয়ে ভাবি থাকি আমাৰ টেনচন আমি নিজে চপাই লওঁ। গতিকে যি আছে তাতে সন্তুষ্ট থাকি কৰ্ম কৰি যাব লাগিব, তেতিয়াহে টেনচন দূৰ হ'ব। যিদৰে এজোপা পুৰণি ডাঙৰ বৃক্ষ ধুমুহা বা ৰ'দে বা বৰষুণে একো কৰিব নোৱাৰে, কিন্তু সামান্য এটা পোকে গছডাল ধ্বংস কৰি দিব পাৰে। সামাজিক, সাংসাৰিক তথা নিজস্ব জীৱনত সকলোতে দুৰ্বিহ জীৱন যাপন কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত মানুহে উচ্ছ্বাস, উদ্দীপনা হেৰুৱাই পেলাইছে, নতি স্বীকাৰ কৰিছে জীৱনৰ ওচৰত। আজিৰ তাৰিখত টেনচন এটা সামাজিক ব্যাধি ৰূপে চিহ্নিত হৈছে। বৰ্তমান সময়ত এই পৃথিৱীত দৈনিক বহু মানুহ টেনচনত ভুগি আত্মহত্যা কৰাও দেখা যায়। মানৱ সভ্যতাৰ ক্ৰমোন্নতিৰ লগে লগে অধিক জটিল হৈ পৰিছে জীৱন। গতি যিমানে বৃদ্ধি পাইছে, মানুহৰ চাহিদাও সিমানেই বৃদ্ধি পাইছে। তাৰ ফলশ্ৰুতিতে সমাজত বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্যকলাপ, আৰু তাৰ ফলস্বৰূপে মানৱ জাতি আজি ৰোগাক্ৰান্ত হৈছে টেনচনত। নম্বৰ 4, আপুনি আপোনাৰ জীৱনৰ ঘটি যোৱা যিকোনো ঘটনাক চিন্তা নকৰাকৈ স্বাভাৱিকভাৱে লওক। শ্বেক্সপিয়াৰে কৈছিল, জ্ঞানী লোকে কেতিয়াবা কিবা ক্ষতি হ'লেও চিন্তা কৰি বহি নাথাকে, বৰং সেই ক্ষতি পূৰণ কৰাৰ চেষ্টা কৰে। ঘটি যোৱা ঘটনা এটাক লৈ দুশ্চিন্তা কৰাটো কাঠৰ গুৰিত পৰত চলোৱাৰ দৰে মূল্যহীন কথা। নম্বৰ 5, আপুনি কৃতজ্ঞতা বা প্ৰতিদানৰ আশা নকৰিব। নিজৰ কৰ্মত নজৰ দিব আৰু কৰ্ম কৰি যাব। কৃতজ্ঞতাৰ আশা নকৰি নিজৰ কৰ্ম কৰি যোৱাটো টেনচন মুক্ত হৈ সুখী হৈ থকাৰ অন্যতম উপায়।
নম্বৰ 6 প্ৰতিদিনে আনৰ মুখত হাঁহি বিৰিঙিব পৰাকৈ এটা কাম কৰক। তেওঁৰ মুখৰ হাঁহিয়ে আপোনাকো আনন্দ দিব। আপোনাৰ দুশ্চিন্তা দূৰ হ'ব, মানসিক উদ্বেগবোৰ নোহোৱা হৈ যাব। নম্বৰ 7 মানসিক উদ্বেগ সকলোৰে আছে, কিন্তু ইয়াৰ পৰা উপশম পোৱাটো কিন্তু একমাত্ৰ উপায় কৰ্মযোগ। এই কথা গীতাত শ্ৰীকৃষ্ণই কৈছে। গীতাত শ্ৰীকৃষ্ণই আকৌ কৈছে, কলিযুগত হৰি নাম লোৱা, হৰিৰ গুণানুকীৰ্তন কৰা, আৰু সকলো দুশ্চিন্তা তথা দুখ আঁতৰ হ'ব। নিজৰ কৰ্ম নিজে কৰি যাওক আৰু ফল আশা কেতিয়াও নকৰিব। দেখিব জীৱনটো শান্তিৰে ভৰি উঠিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।